হেল্ল' এভৰিৱান, আজি বহুদিনৰ মূৰত মই ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। মই আজি বনাইছিলোঁ দৈ পটল। মই কেনেকৈনো দৈ পটল বনাওঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই পটলকেইটা ধুনীয়াকৈ বাকলি গুচাই মেলি ধুই মেলি লৈ লৈছোঁ আৰু পটলকেইটা দেখিছেনে মই এনেকৈ কাটি কাটি দি দিছোঁ যাতে মছলাখিনি ভিতৰত ভালদৰে সোমাই যায়। কাটি মেলি মই ইয়াত এতিয়া নিমখ আৰু হালধি ভালদৰে সানি লওঁ যাতে নিমখ হালধিখিনি ভালদৰে লাগি যায় আৰু ভালদৰে সানি কিনে এইখিনি মই ৰাখি দিম। হয়তো বহুতে দৈ পটল খাই পাইছে, বহুতে বনাই খায়, কিন্তু মইনো কেনেকৈ বনাওঁ আজি সেইটোহে লৈ আহিছোঁ। মই এতিয়া সেইখিনি সানি লৈ থোৱাৰ পিছতে এটা বাউলত মই মছলাখিনি ৰেডি কৰি লৈছোঁ। মছলা মই হালধি গুড়ি, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি লৈছোঁ আৰু লগতে অকণমান মই ঘৰতে নিজে বনাই লোৱা গৰম মছলা গুড়ি দি এইখিনি ভালদৰে মিলাই কিনে পানীৰে এইটো পেষ্টটো বনাই কিনে মই ৰাখি দিম। তাৰপিছত মই দুটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছিলোঁ, লগতে আৰু দুটা তিনিটা কেঁচা জলকীয়া, লগতে কেইটামান নহৰু কেইকোহমান আৰু অকণমান আদা, এইখিনি ভালদৰে মিহি পেষ্ট এটা বনাই লৈছোঁ। এতিয়া মই কেৰাহী গৰম হ'বলৈ দি ইয়াত মিঠাতেল দিছোঁ। মই ইচ্ছা কৰিলে ৰিফাইন তেলো দিব পাৰে, মই মিঠাতেলতে বনাম। মিঠাতেলত বনালে খাবলৈ বহুত বেছি ভাল লাগে। এইখিনি এতিয়া মই পটলখিনি ইয়াত ধুনীয়াকৈ ভাজি ল'ম যাতে ভালদৰে ভজা যায় আৰু গেছটো মিডিয়াম কৰি মই পটলখিনি ভাজি ৰাখি দিলোঁ। চেম তেলতে মই দুটা শুকান জলকীয়া দি কিনে ধুনীয়াকৈ এতিয়া আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি দি ভালদৰে ভাজি ল'ম যাতে কেঁচা হৈ নাথাকে। 1 মিনিটমান সময় ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত যিটো মই শুকান মছলাৰ পেষ্টটো বনাই থৈ দিছিলোঁ সেইটো দি কিনে এতিয়া ভালদৰে আৰু অলপ দেৰি ভাজি ল'ম। লগতে জোখ অনুসৰি নিমখটো দি লৈছোঁ। দি এতিয়া এইখিনি তেল বিৰিঙি উঠালৈকে ভালদৰে ভাজি লৈছোঁ। ইয়াত তেল বিৰিঙি উঠিব ধৰিছে। ইয়াত এতিয়া মই দৈ দি দিছোঁ। দৈখিনি অকণমান মই ফেটি লৈছিলোঁ, কিন্তু বহুত বেছি ফেটা নহ'লে, সেইটো কাৰণে অকণমান গোটা গোটা হৈ আছে। একো নাই, অকণমান ভালদৰে লৰাই চৰাই দিলে হৈ যাব। অলপমান লৰাই চৰাই দি কিনে ভালদৰে ইয়াত এতিয়া মই দি দিছোঁ ভাজি থোৱা পটলখিনি। আৰু এটা কথা মনত ৰাখিব, দৈখিনি দিয়াৰ আগত গেছটো একেবাৰে কমাই দিব, নহ'লে দৈখিনি ফাটি যায়। এইখিনি মই অকণমান ঢাকনি লগাই আৰু 3-4 মিনিটমান বনালোঁ, সিজিব দিছিলোঁ। 4 মিনিটমান পিছত মোৰ দৈ পটলৰ চব্জিকণ ৰেডি হৈ গৈছে। গ্ৰেভিটো যে ইমান ধুনীয়া হৈছে নহয় দৈ দিয়াৰ কাৰণে। যদি আপোনালোকে এনেকৈ বনাই পোৱা নাই, এবাৰ বনাই চাবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক